এইটো ভাগিলে মানে কি হয়? ভাগিলে মানে এই মাত্ৰ আপোনাৰ ইমান দুঙা যে হয় নে? তোৰ সোমাই যাব সেইটো জিকা আৰু হ'বই মানে জিকা হৰা হ'বই। আমাৰ সদ্যহতে এখন যুঁজ চলি আছে, সেইখন আমাৰ অসমীয়া পৰম্পৰা যুঁজ। পৰম্পৰা যুঁজ ন? পৰম্পৰা যুঁজ এইটো কিমান দিনৰ পৰা চলিছে? এইটো আপোনাৰ আমি জন্ম আগৰ পৰা চলি আছে। জন্ম আগৰ পৰা চলি আছে বুলি কৈছে এওঁলোকে হয়, কণী যুঁজ। ইতিমধ্যে আমি কিন্তু গম নাপায় কিমান দূৰ আগৰ। আমি ক'বই নোৱাৰোঁ, মুঠতে জন্ম হৈ যুঁজ যুঁজ হৈ আছে আৰু যুঁজাই আছোঁ আৰু যুঁজাই থাকিমো। থাকিব। হয়, অসমীয়া পৰম্পৰা জীয়াই ৰাখিবলৈ এইদৰে চলাই চলি আছে। তেওঁ সদ্যহতে জিকি আছে, তেওঁ শিল হৈ এটা পাইছে। শিল হৈয়া বুলি কয়। শিল হৈ হয়, নামো থয় এনেকুৱা কণী, টান কণী শিল হৈয়া বুলি কয়। এইটো বালি হৈয়া বুলিও কয় নে? বালি হয়া ইতিমধ্যে এইটো লৈছোঁ। অঁ, এইটো লৈছে। বালি হয়া নোৱাৰিলে শিল হয়া। এইবাৰ জল হয়া এটা লৈছোঁ। অঁ, আৰে বহুত ভাঙিলে দেই। এইবাৰ আপোনাৰটো এইবাৰ আপোনাৰটো এই অসমীয়াৰ পৰম্পৰাৰ ৰক্ষা কৰি আহিছে অতীতৰ পৰা চলি অহা এই কণী যুঁজ। গৰু বিহুৰ দিনাখন গৰুক মাহ হালধিৰে গা ধুৱাই সকলোৱে একত্ৰিত হৈ ওলাই আহে। গাঁৱৰ সকলো ডেকা বন্ধু সকলোবিলাক ওলাই আহি হাঁহি ধেমালিৰে কণী যুঁজ কৰে। এনেদৰে পৰম্পৰা তেওঁলোকে বজাই ৰাখিছে। এয়াই হৈছে অসমীয়াৰ পৰম্পৰা কণী যুঁজ। ময়ো যুঁজালো পালোঁ এইখিনি। টেবলেট এইটো নুঠাটো চাওঁ এবাৰ। বালি হয় নে? এইটো ৰিজেক্ট বুলি কয় ন? লাগি ধৰি থাকে। হিচাপ কওকচোন এইটো এইটো ৰিজেক্ট মাল। এইটো বেগ যাব ন? দিব লাগিব। এনেদৰে সকলোৱে এইকেইটা আপোনাৰ আনন্দময় শান্তিময়ভাৱে অসমীয়াৰ এই বাপুতি সাহোন ৰঙালী বিহুটিৰ পৰম্পৰাগত কামবিলাক বজাই ৰাখিছে। এইটো ৰিজেক্ট তেওঁলোকে কৈছে যে এই যুঁজ কৰিছে আৰু কৰি যাব সকলোৱে আনন্দময়ভাৱে। এনেদৰেই অসমীয়াৰ পৰম্পৰা অস্তিত্ব বজাই ৰাখিছে।